জানমণি অঞ্জনা তোমাৰ যিটো নাম প্ৰচলিত আনকালে মাতা ন কিবা এটা আঙঠিটো দিয়া বুলি কোৱা আগত তেতিয়া ডাঙৰকে ডাঙৰকে বুলি ক'ব লাগিব আমাৰ ডাঙৰকে চবে শুনাকে শুনো আঙঠিটো দিয়া নাই কৈ শুনো আঙুঠি দিয়া ঠিক আছে এতিয়া কাম এটা কৰা এইটো খুৱাই ধুনীয়া ৰ'বা দেই এই আলুটো তিয়াই দিয়া অকণমান তিয়াব লাগিব অকণমান পানী তিয়াই দিয়া হাতখন মোহাৰিব দিবি আঙুঠি ইয়াত তিয়াই ইয়াত তুমি দি দিয়া হাতখন মোহাৰা যেনেকৈ নমক তেনেকৈ এতিয়া হাতটো তুমি নিতিতাকৈ আঙুঠিটো কেনেকৈ কৰিব পৰা ব্যৱস্থা একদম কলেজৰ আমি গম নাপাওঁ আঙুঠি হাত নিতিতাকৈ আঙুঠিটো কেনেকৈ তুলিব পাৰি তুলিব লাগিব আমি পানী কমকৈ দিছিলোঁ ব্যৱস্থা এটা কৰিব লাগিব আমি এইখন ক'ব নোৱাৰো আঙুঠি নোৱাৰা পানী পেলাবলৈ নিদিওঁ খাব পৰা পানীয়ে দিছোঁ বা দৰিয়াই পেলাব পৰা নাই তোমাৰ শক্তি এটা নাই নি পানী এতিয়া খাবলৈ ক'লে আপুনি কৈছে নহয় সখী টেঙা আছে ছোৱালী দিবলৈও নাই তুমি কেনেকৈ আহিলা সখী বাচ্চা হুহাতটো কেলে হৈ আছে আমি সখীক ছোৱালী দিবলৈ নাই সখী কেলে বান্ধে বিয়া নাপাতিলে আছে সখী সখীয়ে বুদ্ধি দিবই ভাল সখী পাইছে কিন্তু সখী ভাল পাইছে হয় নাই সখী বেছ সখী পাইছে বহিবলৈ কিবা দি দিব লাগিছিলে আৰু কিবা এখন ইমান স্মাৰ্ট সখী এটা পাইছে যে আকৌ